সরকারি বিষয় কি চাই আছে প্রচার করক ফালি দিয় বিগ ব্রেকিং নিউজ লাভ বিষয়ের বিরুদ্ধে দেওয়া বলাইছে কি নামদার ভুলা হাজারের মতো জোরে নামলৈ পড়াশোনা করে রাখবা কোন কেতিয়া জবৰ লগে একো ঠিক নাই শিক্ষিত নিবনুৱা বুলি বিয়াৰ বুলে ওচদায় চাকৰি নামত চেনেছি ডিসিশন ললে হি আই অসমীৰ মাটি কাৰোৱা কেবিতে লাগিব কি মনত হাজাৰ সপোন খাবিনে বেংকলৈ গৈ লোন খাবিনে শিক্ষিতখিনিয়ে বুজা গ'ল এই সোপা চাৰ্টিফিকেটৰ নম্বৰ বিবেক হাদিলে কোনটো লোন নাপায় ওপৰৱালাৰ হাত আছে মানে প্ৰয়োজন হ'লে চকীদাৰে ক'ব ভিতৰৰ চাহ কাপৰ কথা কিয় বুজাই ভিতৰত চাহ নচলে চিচি কেমেৰাৰে চকু জ্বলে চকু হৈ গ'ল কেৰা চাকৰি বিচাৰি হাহাকাৰ জীৱন হৈ গ'ল চাইপাৰ লৈ খেতিকে কৰি আপোনাৰ অনুদানৰ দৰকাৰ ই ৰাখোঁ এনেকেতো অনুদান নাপায় তোৰ দেশত হাজাৰ ভক্তি থিয় হ'ল তনে তানে সকলো পাবি উত্তা হৈ জীৱনৰ কথা শুনি ভোলা লাগিল চৰম দিমাগ হৈ গ'ল গৰম আগ পাছ নুশুনি গালিত তাজ বেয়া শব্দৰ দিলে স্পাইচি ঝাৰক ধৰি যোৱা কি হ'ল কথা হ'ল মানুহৰ চুহি কুহি তাই ললি হা কি কলি অ মা হে ভগৱান মুকে অপমান পাহৰি চিকিউৰিটি তৎক্ষণাত চৌধুৰী মোৰ মাথা গৰম আছে দেশ দুনিয়াত কি চলিছে কি থকাই মুস্কিল ৰজাৰ কথা মুক্তি না জীয়াই থকাই গতি এই কৰে ভগৱন্তৰ আবিৰ্ভাৱ আৰু যদি সেই দুৰ্নীতি কৰা আৰু চাবি কিন্তু এই সুবিধা লৈ তয়ো যদি
কেইজন ৰাতিৰ মায়াত দেখি লৈ ফুলাক তামাম বুজালে নহ'ব পলিটিক্স নহ'ব বৰাপচন দেখিলেই মোৰ দুখ হ'ব সাৰা তুমি বুজা নাই নিজৰ ৰজাই লুটি পুটি খালে এইবাৰ হ'ব পৰিৱৰ্তন দুৰ্নীতিনাশে কৈছোঁ এই ছাৰ আপোনাক আগত ৰাখি চৰকাৰ বহাই লৈছোঁ বহুত চিঠি দিলে যেনেকৈ আপেলটো কেলে কেৱল ফুলাই মনটো মেলে বুদ্ধিজীৱীয়ে দিলে মন্ত্ৰণা উদ্যোগ পতিয়ে দিলে গাড়ীৰ খৰচ ব্যৱসায়ীয়ে দিলে প্ৰচাৰৰ ঘৰত আৰু ভোটাৰক দিবলৈ পইচা ক'ৰ পৰা আহিলে মই একো কথা ক'ব ঐ দুটা হওক এতিয়াহে Big breaking news! আপোনাৰ নিশ্চয় ৰজা হৈ গ'ল বিহু একক সংখ্যা গৰিষ্ঠ হৈ ফুলা এবাৰ পাতত বহি দেশ কেনেকৈ গঢ়ালে তাৰ মন্ত্ৰণা হ'লে আপোনালোকে নিজৰ ঘৰখন গঢ়ি তোলক কেনেকৈ গাঁওখন গঢ়াব আৰু কেনেকৈ এদিন দেশখন গঢ়াব প্ৰথমে আপুনি নিজক ধনী কৰক তাৰ পাছত আপোনাৰ কাষে পাৰে থকা মানুহবোৰ ধনী হ'ব এনেকৈ এদিন দেশখন ৰাইট দেশত দুৰ্নীতি নাইকিয়া কৰিম সেয়ে দেশ ধনী বনাম তাৰ বাবে লাগিব আমাক ইনকাম চাকৰি বিল্ডিং দলং এইবোৰতো আছেই আকাশত চলিব চন্দ্ৰটো পৃথিৱী মেট্ৰ চলিব তাৰ বাবে প্ৰদায় দিব লাগিব পত্নী যেনে খোজকাঢ়োতে Thank you.